আজিকালি দিনৰ প্ৰেম এনেকুৱাই এজনে কথা পাতিবলৈ পাগলৰ দৰে অপেক্ষা কৰি থাকে আৰু আনজনৰ একো প্ৰভাৱেই নপৰে। বতৰ সলনি হোৱাৰ দৰে মানুহৰ মনবোৰ যেন সলনি হৈ যায়। হাই দি আৰম্ভ হোৱা মধুৰ সম্পৰ্কবোৰো বলখেৰে শেষ হয়। কিছুমান মানুহ কণিত সময়ৰ বাবে জীৱনলৈ আহে আৰু গুচি যোৱাৰ সময়ত এনেকৈ হঠাৎ গুচি যায়। প্ৰতিখন কাজিয়াৰ প্ৰতিটো আঘাতত মই মোৰ পাতি লওঁ কিয় জানা? তুমি কষ্ট পোৱাৰ ভয়। সকলো ভুল মই স্বীকাৰ কৰি লওঁ কিয় জানা? তোমাক হেৰুৱাৰ ভয়। ভালপোৱা কোনো দায়িত্বৰ নাম নহয় যে এনেদৰে কৰিলে হ'ব নাইবা তেনেদৰে কৰিলে হ'ব। ভালপোৱা হ'ল বতাহৰ দৰে অলপমান টাই পালে দখল কৰি লয় মনৰ সকলো স্থানত।